নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আসাম ষ্টাডি মেটাৰ্ছলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ লগত উৎসৱ আৰু মেলাসমূহৰ বিষয়ে আলোচনা কৰিম আৰু এই ক্ষেত্ৰত আমি আপোনালোকক ক'ব বিচাৰো যে উৎসৱ আৰু মেলাৰ পৰা বিভিন্ন ধৰণৰ পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখিব পোৱা যায়। এই ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ কোনোবা এটা উৎসৱৰ কথা সুধিব আৰু সেই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় সেই বুলি আপোনালোকৰ প্ৰশ্নটো আহিব। গতিকে আমি কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ আজি আপোনালোকৰ লগত আলোচনা কৰিম, ঠিক আছে? আৰু আপোনালোকে যদি আমাৰ ফ্ৰী PDF বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ ৱেবছাইট www.examdemy.com যাব পাৰে আৰু টেষ্ট সিৰিজ ইবুক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বিভিন্ন ধৰণৰ কোৰ্স ক্ৰয় কৰিবলৈ হ'লে আমাৰ ৱেবছাইট www.examdemy.com যাব পাৰে। আৰু আজি আমাৰ ভিডিঅ'টো আগবাঢ়ো। প্ৰথমটো প্ৰশ্ন হৈছে গুড়ি পড়ৱা ফেষ্টিভেল হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ গুড়ি পড়ৱা যিটো ফেষ্টিভেল আছে, উৎসৱ আছে, সেই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয়? গতিকে এই ক্ষেত্ৰত আপোনালোকৰ অপচনসমূহ হৈছে মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আৰু মহাৰাষ্ট্ৰ। আপোনালোকে গুড়ি পড়ৱাৰ নাম সকলোৱে শুনিছেই, গতিকে গুড়ি পড়ৱা ক'ত উৎসৱটো পালন কৰা হয়? গতিকে এটা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি, মহাৰাষ্ট্ৰ। গতিকে গুড়ি পড়ৱা উৎসৱটো মহাৰাষ্ট্ৰত পালন কৰা হয়। এই ক্ষেত্ৰত আমি মহাৰাষ্ট্ৰত পালন কৰা অন্য কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ চাই লওঁ। আমি সকলোৱে জানো যে মহাৰাষ্ট্ৰত গণেশ চতুৰ্থী পালন কৰা হয়। গতিকে গণেশ চতুৰ্থী, নাগ পঞ্চমী, নৱৰাত্ৰি আৰু গুড়ি পড়ৱা এই চাৰিটা ফেষ্টিভেলৰ কথা যদি আপোনালোকক সোধে তেতিয়াহ'লে এই চাৰিটা ফেষ্টিভেল আপোনালোকৰ মহাৰাষ্ট্ৰত সেলিব্ৰেট কৰা হয়, ঠিক আছে? গতিকে মনত ৰাখি ল'ব গণেশ চতুৰ্থী, নাগ পঞ্চমী, নৱৰাত্ৰি আৰু গুড়ি পড়ৱা। নেক্সট দ্বিতীয়টো প্ৰশ্ন হৈছে ইণ্টাৰনেশ্যনেল লুচোফোন ফেষ্টিভেল হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় লুচোফোন ফেষ্টিভেল আছে সেই ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? অপচনসমূহ হৈছে গোৱা, গুজৰাট, জম্মু কাশ্মীৰ আৰু লাডাখ। গতিকে আপোনালোকে ফটোত দেখিব পাইছে এইটোৱে হৈছে ইণ্টাৰনেশ্যনেল লুচোফোন ফেষ্টিভেল। গতিকে ক'ত পালন কৰা হয়? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ, গোৱা। গতিকে ইণ্টাৰনেশ্যনেল লুচোফোন ফেষ্টিভেল গোৱাত পালন কৰা হয়, ঠিক আছে? আৰু গোৱাৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে, এটা হৈছে কাৰ্নিভেল। কাৰ্নিভেল ফেষ্টিভেল এটা বহুত ডাঙৰ এটা ফেষ্টিভেল হয়, গোৱাৰ কাৰ্নিভেল ফেষ্টিভেল, আৰু সেই সময়ত ভাৰতৰ বিভিন্ন দেশৰ মানুহবিলাক কাৰ্নিভেল ফেষ্টিভেলত যোৱা দেখিব পোৱা যায়। দ্বিতীয়টো হৈছে চিকমো মেলা, তৃতীয়টো হৈছে ছানবাৰ্ণ ফেষ্টিভেল আৰু চতুৰ্থটো হৈছে সম্বৎসৰ পৰ্ব, ঠিক আছে? পৰ্ব। গতিকে এই চাৰিটা ফেষ্টিভেল ক'ত পালন কৰা হয়? গোৱাত পালন কৰা হয়। নামকেইটা পুনৰ কৈছো, কাৰ্নিভেল, চিকমো মেলা, ছানবাৰ্ণ ফেষ্টিভেল আৰু সম্বৎসৰ পৰ্ব, ঠিক আছে? গতিকে এইকেইটা মনত ৰাখি ল'ব ক'ত পালন কৰা হয়? গোৱা। আৰু এটা গুৰুত্বপূৰ্ণ হৈছে ইণ্টাৰনেশ্যনেল লুচোফোন ফেষ্টিভেল, ঠিক আছে? তৃতীয় প্ৰশ্ন হৈছে কাইট ফেষ্টিভেল। অৰ্থাৎ কাইট ফেষ্টিভেল হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ কাইট ফেষ্টিভেলৰ অন্য এটা নাম আছে, সেই নামটো হৈছে উত্তৰায়ণ, ঠিক আছে? নামটো মনত ৰাখিব। কেতিয়াবা কাইট ফেষ্টিভেল নিদি পিনে আপোনালোকক দিব পাৰে উত্তৰায়ণ যিটো ফেষ্টিভেল আছে সেই উত্তৰায়ণ ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়, ঠিক আছে? গতিকে কাইট ফেষ্টিভেলৰ অন্য এটা নাম হৈছে উত্তৰায়ণ, আৰু এই কাইট ফেষ্টিভেল ক'ত পালন কৰা হয়? অপচনসমূহ হৈছে গোৱা, গুজৰাট, জম্মু কাশ্মীৰ আৰু লাডাখ, ঠিক আছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি, গুজৰাট। আপোনালোকে সকলোৱে শুনিছে চাগে কাইট ফেষ্টিভেল বা উত্তৰায়ণ ফেষ্টিভেল। গতিকে এই কাইট ফেষ্টিভেল আৰু উত্তৰায়ণ ফেষ্টিভেল গুজৰাটত পালন কৰা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি, গুজৰাট। আৰু গুজৰাটত পালন কৰা অন্য এটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে কচ্ছ এণ্ড ৰাণ উৎসৱ। গতিকে কচ্ছ এণ্ড ৰাণ উৎসৱ আপোনালোকক সুধিব পাৰে। গতিকে সকলোৱে জানে যে কচ্ছ ৰাণ ক'ত আছে? গুজৰাটত অৱস্থিত। গতিকে কচ্ছ ৰাণ উৎসৱো গুজৰাটত পালন কৰা হয়। চতুৰ্থটো প্ৰশ্ন হৈছে নৌচেৰা ফেষ্টিভেল হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ আমাৰ যিটো নৌচেৰা ফেষ্টিভেল আছে, নৌচেৰা ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয়? অপচনসমূহ হৈছে গোৱা, গুজৰাট, জম্মু কাশ্মীৰ আৰু লাডাখ। গতিকে নৌচেৰা ফেষ্টিভেলৰ নাম আপোনালোকে শুনিছে, ভালদৰে চাই ল'ব। নৌচেৰা ফেষ্টিভেলৰ কথা প্ৰায় বিভিন্ন পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়, ঠিক আছে? গতিকে নৌচেৰা ফেষ্টিভেল পালন কৰা হয়। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি, জম্মু কাশ্মীৰ। গতিকে এই প্ৰশ্নটো প্ৰায় আহি থাকে যে নৌচেৰা ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয়? গতিকে নৌচেৰা ফেষ্টিভেলটো পালন কৰা হয় জম্মু এণ্ড কাশ্মীৰত, ঠিক আছে? আৰু জম্মু কাশ্মীৰৰ অন্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে বাহু মেলা, দ্বিতীয়টো হৈছে চাৰি, তৃতীয়টো হৈছে হৰ নৱমী আৰু চতুৰ্থটো হৈছে লভেণ্ডাৰ ফেষ্টিভেল। এই ক্ষেত্ৰত আপোনালোকে লভেণ্ডাৰ ফেষ্টিভেল আৰু নৌচেৰা ফেষ্টিভেল এই দুটা ফেষ্টিভেল বিশেষকৈ মনত ৰাখিব, ঠিক আছে? এই দুটা ফেষ্টিভেল, লভেণ্ডাৰ ফেষ্টিভেল নহলে নৌচেৰা ফেষ্টিভেলৰ পৰা এটা প্ৰশ্ন প্ৰায় অহা দেখিবলৈ পোৱা যায়। 5 নম্বৰ প্ৰশ্নটো হৈছে লোচাৰ ফেষ্টিভেল হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ লোচাৰ উৎসৱটো ক'ত পালন কৰা হয়? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, লোচাৰ, ঠিক আছে? লোচাৰ ফেষ্টিভেলটো হৈছে এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল, আৰু এই ফেষ্টিভেলটো ক'ত পালন কৰা হয়? গতিকে ইয়াৰ অপচনসমূহ হৈছে গোৱা, গুজৰাট, জম্মু কাশ্মীৰ আৰু লাডাখ, ঠিক আছে? গতিকে লোচাৰ ফেষ্টিভেল ক'ত পালন কৰা হয়? গতিকে লোচাৰ ফেষ্টিভেল পালন কৰা হয় অপচন নম্বৰ ডি, লাডাখ। গতিকে লাডাখত পালন কৰা হয় লোচাৰ ফেষ্টিভেল।
আৰু এই লোচাৰ ফেষ্টিভেলটো কেৱল লাডাখতে পালন কৰা নহয়, ইয়াৰ বাহিৰেও আমাৰ নৰ্থ ইষ্টৰ কেইখনমান ষ্টেটতো পালন কৰা হয়, যেনেদৰে আপোনালোকে ছিকিমত পালন কৰে। গতিকে নৰ্থ ইষ্টৰ ছিকিমতো পালন কৰা হয় লোচাৰ ফেষ্টিভেল আৰু লাডাখতো পালন কৰা হয়। বিশেষকৈ এইটো এটা টিবেটিয়ান নিউ ইয়েৰ বুলি কোৱা হয় লোচাৰ ফেষ্টিভেলটো, ঠিক আছে, মনত ৰাখি ল'ব। লোচাৰ ফেষ্টিভেল হৈছে টিবেটিয়ান নিউ ইয়েৰ বুলি কোৱা হয়, গতিকে মনত ৰাখি ল'ব। লাডাখত পালন কৰা হয়, লগতে ছিকিমতো পালন কৰা হয় লোচাৰ ফেষ্টিভেল। আৰু লোচাৰ ফেষ্টিভেলৰ লগত লাডাখৰ অন্য এটা ফেষ্টিভেল পতা হয়, আৰু যি ফেষ্টিভেলটোৰ নাম হৈছে লাডাখ হাৰ্ভেষ্ট ফেষ্টিভেল। মনত ৰাখি ল'ব, লোচাৰ ফেষ্টিভেলৰ লগতে লাডাখত আৰু এটা ফেষ্টিভেল পাতে, আৰু সেই ফেষ্টিভেলটোৰ নাম হৈছে লাডাখ হাৰ্ভেষ্ট ফেষ্টিভেল। নেক্সট 6 নম্বৰ প্ৰশ্নটো হৈছে এন্থুৰিয়াম ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো আমাৰ এন্থুৰিয়াম ফেষ্টিভেল আছে, সেই এন্থুৰিয়াম ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? আপোনালোকে ফটোত দেখিব পাইছে, এনেদৰে বাঁহৰ মাজত কি কৰা হয়, চাৰিওফালে বাঁহবিলাক কৰা হয়, বাঁহবিলাক খাপ খাপকে ৰখা হয়, তাত চাৰিওফালে যিসকল পুৰুষ আছে, যুৱকসকলে বাঁহবিলাক ঠিক কৰে, আৰু তাৰ মাজতে যিসকল মহিলা আছে, ছোৱালী আছে, তেওঁলোকে যুৱতীসকলে তাৰ মাজতে নৃত্য প্ৰদৰ্শন কৰে, আৰু সেই নৃত্যটোৰ নাম হৈছে এন্থুৰিয়াম ফেষ্টিভেল, এন্থুৰিয়াম উৎসৱ। গতিকে এই এন্থুৰিয়াম উৎসৱটো ক'ত পালন কৰা হয়? অপশ্যনসমূহ হৈছে মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মিজোৰাম। মনত ৰাখি ল'ব, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। এন্থুৰিয়াম ফেষ্টিভেল ক'ত পালন কৰা হয়? এন্থুৰিয়াম ফেষ্টিভেল মিজোৰামত পালন কৰা হয়। আৰু মিজোৰামৰ অন্য এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে চাপচাৰ কাট ফেষ্টিভেল, ঠিক আছে, মনত ৰাখি ল'ব। চাপচাৰ কাট ফেষ্টিভেল ক'ত পালন কৰা হয় সুধিব পাৰে, তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মিজোৰাম। মিজোৰামত দুটা ফেষ্টিভেল পালন কৰা হয়, এটা হৈছে এন্থুৰিয়াম, এটা হৈছে চাপচাৰ কাট ফেষ্টিভেল। ইয়াৰ বাহিৰেও অন্যান্য ফেষ্টিভেল কিছুমানো পালন কৰা হয়। আমি আপোনালোকৰ লগত কেৱল সেইসমূহ গুৰুত্বপূৰ্ণ ফেষ্টিভেলৰ কথাহে আলোচনা কৰিছো, যিসমূহ ফেষ্টিভেলৰ বিষয়ে আপোনালোকক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, ঠিক আছে। ইয়াৰ বাহিৰেও আপোনালোকে বহুতো ফেষ্টিভেলৰ নাম শুনিব, কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা ফেষ্টিভেলখিনিৰ কথাই সুধিছো। এন্থুৰিয়াম ফেষ্টিভেল আৰু চাপচাৰ কাট ফেষ্টিভেল মিজোৰামত পালন কৰা হয়। নেক্সট 7 নম্বৰ প্ৰশ্নটো হৈছে ৱাংগালা ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? এইটো এটা গুৰুত্বপূৰ্ণ উৎসৱ হয়, ঠিক আছে, ৱাংগালা ফেষ্টিভেল। গতিকে এই ৱাংগালা ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যনসমূহ হৈছে মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মেঘালয়। গতিকে মেঘালয়ত পালন কৰা হয় ৱাংগালা ফেষ্টিভেল। মেঘালয়ত ৱাংগালা ফেষ্টিভেলৰ বাহিৰেও অন্য এটা ফেষ্টিভেল পালন কৰা হয়, আৰু সেই ফেষ্টিভেলটোৰ নাম হৈছে নংকেম ডেন্স ফেষ্টিভেল। মনত ৰাখি ল'ব, দুটা ফেষ্টিভেল পালন কৰা হয়, বা দুটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল আছে, এটা হৈছে ৱাংগালা ফেষ্টিভেল, এটা হৈছে নংকেম ডেন্স ফেষ্টিভেল। গতিকে এই দুইটা ফেষ্টিভেলৰ নাম আপোনালোকে মনত ৰাখি ল'ব, দুইটাই গুৰুত্বপূৰ্ণ হয়, এটা হৈছে ৱাংগালা ফেষ্টিভেল, এটা হৈছে নংকেম ডেন্স ফেষ্টিভেল। নেক্সট হৈছে আমুৰ ফেলকন ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো আমাৰ আমুৰ ফেলকন ফেষ্টিভেল আছে, সেই আমুৰ ফেলকন ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? গতিকে অপশ্যনসমূহ হৈছে মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মণিপুৰ। মণিপুৰত আমুৰ ফেলকন ফেষ্টিভেলটো পালন কৰা হয়, ঠিক আছে, মনত ৰাখি ল'ব, মণিপুৰত পালন কৰা হয় আমুৰ ফেলকন ফেষ্টিভেল। গতিকে এই প্ৰশ্নটো প্ৰায় আহি থকা দেখিব পোৱা যায়, যে আমুৰ ফেলকন ফেষ্টিভেলটো ক'ত পালন কৰা হয়? মণিপুৰত পালন কৰা হয়, ঠিক আছে। আৰু তাত মণিপুৰত অন্য এটা ফেষ্টিভেল পালন কৰা হয়, আৰু সেই ফেষ্টিভেলটোৰ নাম হৈছে য়াওচাং ফেষ্টিভেল। মনত ৰাখি ল'ব, য়াওচাং ফেষ্টিভেল হৈছে মণিপুৰৰ অন্য এক গুৰুত্বপূৰ্ণ ফেষ্টিভেল। নেক্সট কুৱেশ্যন নম্বৰ 9, অৰেঞ্জ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰেঞ্জ ফেষ্টিভেল, অৰ্থাৎ যিটো অৰেঞ্জ ফেষ্টিভেল আছে, কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যনসমূহ হৈছে মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়। গতিকে আমি সকলোৱে জানো অৰেঞ্জ ফেষ্টিভেল ক'ত পালন কৰা হয়? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, নাগালেণ্ড। নাগালেণ্ডত অৰেঞ্জ ফেষ্টিভেল পালন কৰা হয়। আৰু নাগালেণ্ডৰ অন্য দুটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটাটো আমি সকলোৱে জানো হৰ্ণবিল ফেষ্টিভেল, হৰ্ণবিল ফেষ্টিভেল এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হয়, আৰু দ্বিতীয়টো হৈছে চেকেনি ফেষ্টিভেল, ঠিক আছে। চেকেনি ফেষ্টিভেল আৰু হৰ্ণবিল ফেষ্টিভেল, এই দুয়োটা ফেষ্টিভেল মনত ৰাখি ল'ব, নাগালেণ্ডত পালন কৰা হয়, লগতে অৰেঞ্জ ফেষ্টিভেল, ঠিক আছে। এই তিনিওটা ফেষ্টিভেলৰ নাম মনত ৰাখিব, বিশেষকৈ আপোনালোকে অৰেঞ্জ আৰু হৰ্ণবিলটো চাই ল'ব, ঠিক আছে। অৰেঞ্জ ফেষ্টিভেল, হৰ্ণবিল ফেষ্টিভেল আৰু চেকেনি ফেষ্টিভেল, এই তিনিওটা ফেষ্টিভেল নাগালেণ্ডত পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, খাৰ্চি পূজা হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো খাৰ্চি পূজা আছে, খাৰ্চি পূজাটো ক'ত পালন কৰা হয়? অপশ্যনসমূহ হৈছে ছিকিম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু আছাম। যেতিয়া আপোনালোকে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যৰ কথা সুধিব, নৰ্থ ইষ্টৰ ৰাজ্যৰ পূজা শব্দটো দেখিব খাৰ্চি, গতিকে নামটোতে ধৰিব পৰা হৈছে খাৰ্চি পূজা। গতিকে এইটো কেতিয়াও খাৰ্চি পূজা কেতিয়াও ছিকিমৰ নহয়, অসমত আপোনালোকে শুনাই নাই,
নেক্সট অৰুণাচল প্ৰদেশৰ নহয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ত্ৰিপুৰা। ঠিক আছে, গতিকে খাৰ্চি পূজাটো ত্ৰিপুৰাত পালন কৰা হয়। যেতিয়া পূজা দেখিব আপোনালোক খাৰ্চি পূজা বা অন্যান্য কিবা পূজা, গতিকে তেনেকুৱা অনুষ্ঠানবিলাক আপোনালোকৰ ত্ৰিপুৰাত পালন কৰা হয়। ঠিক আছে, গতিকে ইয়াৰ অন্য এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে ত্ৰিপুৰেশ্বৰী টেম্পল ফেষ্টিভেল। ঠিক আছে, মনত ৰাখি ল'ব, এটা হৈছে খাৰ্চি পূজা, এটা হৈছে ত্ৰিপুৰেশ্বৰী টেম্পল ফেষ্টিভেল। মনত ৰাখিব, খাৰ্চি পূজা আৰু ত্ৰিপুৰেশ্বৰী টেম্পল ফেষ্টিভেল, এই দুইটা ফেষ্টিভেল ত্ৰিপুৰাত পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, বাইখো হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ বাইখোৰ কথা সুধিছে। ঠিক আছে, বাইখোটো কোনখন ৰাজ্যত পালন কৰা হয়? গতিকে বাইখোৰ কথা আমি সকলোৱে জানো যে বাইখো ক'ত পালন কৰা হয়, গতিকে অপশ্যন কেইটা নকওঁ, ডাইৰেক্ট আনচাৰটোৱে কৈছো যে বাইখোটো আমাৰ অসমত পালন কৰা হয়। ঠিক আছে, আৰু আপোনালোকক এই ক্ষেত্ৰত ক'ব বিচাৰো যে আমাৰ অসমত বহুতো ধৰণৰ উৎসৱ পালন কৰা হয়। ঠিক আছে, কাৰণ আমাৰ অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী লোক আছে আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজস্ব কিছুমান উৎসৱ আছে। আজি এই ভিডিঅ'টোত আমি ইমান আলোচনা নকৰো, তথাপিতো আমি নেক্সট আৰু এটা ভিডিঅ' বনাম, যিটো ভিডিঅ'ত কেৱল অসমৰ উৎসৱ মেলা এইবিলাকৰ কথা আমি আলোচনা কৰিম। গতিকে তথাপিতো কৈ দিছো কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ। এটা হৈছে মেডামফি, আমি সকলোৱে জানো। নেক্সট ৰাভা হাজং চান্দুবি ফেষ্টিভেল, আলি আই লৃগাং, বিহু, বাথৌ পূজা, জুৰিমা ফেষ্টিভেল। গতিকে আমি নেক্সট এটা ভিডিঅ' বনাম, যিটো ভিডিঅ'ত আপোনালোকে কেৱল অসমৰ ফেষ্টিভেল খিনিৰ বিষয়ে জানিব পাৰিব, কোনটো জাতিয়ে কোনটো ফেষ্টিভেল পালন কৰে। গতিকে সেই সকলোখিনিৰ ভিতৰত আমি অতি সোনকালে এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াই দিম। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 12, লোচুং ফেষ্টিভেল has been celebrated in which state? অৰ্থাৎ যিটো লোচুং ফেষ্টিভেল আছে, সেই লোচুং ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? লোচুং ফেষ্টিভেলৰ অন্য এটা নাম হৈছে নামচুং ফেষ্টিভেল। ঠিক আছে, মনত ৰাখিব, লোচুং ফেষ্টিভেলৰ অন্য এটা নাম হৈছে নামচুং ফেষ্টিভেল। আৰু এই লোচুং ফেষ্টিভেল বা নামচুং ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয়? দেখিছে যে লোচুং ফেষ্টিভেল বা নামচুং ফেষ্টিভেলত কি কৰা হয়? এখন মুখা পিন্ধা হয়। ঠিক আছে, সেই মুখাখনে জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। গতিকে ক'ত পালন কৰা হয়? অপশ্যনসমূহ হৈছে ছিকিম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, আছাম। গতিকে আছামটোতো নহয়, কাৰণ আছাম হোৱালে আপোনালোকে গম পালে লোচুং আছামত নাপালে। নেক্সট ত্ৰিপুৰা নহয়, নেক্সট অৰুণাচল প্ৰদেশ নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ছিকিম। গতিকে লোচুং ফেষ্টিভেল ক'ত পতা হয়? লোচুং ফেষ্টিভেল ছিকিমত পতা হয়। মনত ৰাখিব ল'ব, লোচুং ফেষ্টিভেল ছিকিমত পালন কৰা হয়। ইয়াৰ বাহিৰেও ছিকিমত অন্য এটা ফেষ্টিভেল পালন কৰা হয়, ফেষ্টিভেলটোৰ নাম হৈছে চাগা দাৱা ফেষ্টিভেল। মনত ৰাখি ল'ব, ছিকিমৰ দুটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে লোচুং ফেষ্টিভেল বা নামচুং ফেষ্টিভেল, নেক্সট হৈছে চাগা দাৱা ফেষ্টিভেল। নেক্সট কুৱেশ্যন নম্বৰ 13, Torgya festival has been celebrated in which state? অৰ্থাৎ যিটো তৰ্গিয়া উৎসৱ আছে, তৰ্গিয়া উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয়? এইটো এটা গুৰুত্বপূৰ্ণ উৎসৱ, তৰ্গিয়া উৎসৱ। ইয়াতো কি কৰা হয়? মানুহে মুখত এখন মাস্ক লগাই লৈ, মুখা লগাই, সেই মুখাখন লগাই তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। যেনেকে আমি লোচুং বা নামচুং ফেষ্টিভেলত দেখিছিলো ছিকিমৰ, তাতো এনেকে মুখা লগাই। গতিকে তৰ্গিয়া ফেষ্টিভেলটো এনেকে মুখা লগাই তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে। গতিকে অপশ্যনসমূহ হৈছে ছিকিম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু আছাম। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। অৰ্থাৎ অৰুণাচল প্ৰদেশত তৰ্গিয়া উৎসৱটো পালন কৰা হয়। ঠিক আছে, গতিকে তৰ্গিয়া ফেষ্টিভেল ক'ত পালন কৰা হয়? অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ অন্য দুটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে চালো লোকু ফেষ্টিভেল, এটা হৈছে পংটু ফেষ্টিভেল। মনত ৰাখি ল'ব, অৰুণাচল প্ৰদেশৰ কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে তৰ্গিয়া ফেষ্টিভেল, এটা হৈছে চালো লোকু ফেষ্টিভেল আৰু এটা হৈছে পংটু ফেষ্টিভেল। মনত ৰাখি ল'ব তিনিওটা, তৰ্গিয়া, চালো লোকু আৰু পংটু। ঠিক আছে, নাম তিনিওটা মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 14, স্বৰ ধৰোহৰ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো স্বৰ ধৰোহৰ ফেষ্টিভেল আছে, সেই স্বৰ ধৰোহৰ ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যনসমূহ হৈছে ওড়িশা, ছত্তীশগড়, দিল্লী আৰু তামিলনাডু। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দিল্লী। গতিকে দিল্লীত পালন কৰা হয় স্বৰ ধৰোহৰ ফেষ্টিভেল, দিল্লী। ঠিক আছে, এইবাৰ 2000 লাষ্ট যিটো স্বৰ ধৰোহৰ ফেষ্টিভেল দিল্লীত পালন কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 15, ধনু যাত্ৰা ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো আমাৰ ধনু যাত্ৰা উৎসৱ আছে, ঠিক আছে, ধনু যাত্ৰা ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যনসমূহ হৈছে ওড়িশা, ছত্তীশগড়, দিল্লী আৰু তামিলনাডু। গতিকে ধনু যাত্ৰা ফেষ্টিভেল ক'ত পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ওড়িশা। অৰ্থাৎ ওড়িশা ৰাজ্যত পালন কৰা হয় ধনু যাত্ৰা ফেষ্টিভেল। আৰু ওড়িশাৰ অন্য কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে, এটা হৈছে আমি পালোৱে ধনু যাত্ৰা, নেক্সট হৈছে ৰথ যাত্ৰা, নেক্সট হৈছে ৰাজা পৰ্ব, নেক্সট হৈছে অক্ষয়া তৃতীয়, নেক্সট হৈছে কনাৰ্ক ফেষ্টিভেল আৰু নেক্সট হৈছে নখাই। ইয়াত আপোনালোকৰ কনাৰ্ক ফেষ্টিভেলৰ পিছফালৰ এলটো টাইপিং মিষ্টেক হ'ল, গতিকে ভুল নধৰিব, আপোনালোকে চাই ল'ব। গতিকে প্ৰথমটো হৈছে ধনু যাত্ৰা, গম পালোৱে ধনু যাত্ৰা, নেক্সট হৈছে ৰথ যাত্ৰা, নেক্সট হৈছে ৰাজা পৰ্ব, নেক্সট হৈছে অক্ষয়া
তৃতীয় নেক্সট হৈছে কনাট ফেষ্টিভেল আৰু নেক্সট হৈছে নৌখাই এই গোটেইকেইটা ফেষ্টিভেল ক'ত পালন কৰা হয় ওড়িশাত পালন কৰা হয় ঠিক আছে নামকেইটা পুনৰ কৈছো ধনু যাত্ৰা ৰাজা পৰ্ব অক্ষয় তৃতীয়া কনাট ফেষ্টিভেল আৰু নৌখাই আটাইকেইটা ওড়িশাত পালন কৰা হয় ভালদৰে চাই ল'ব এইকেইটা আটাইকেইটা গুৰুত্বপূৰ্ণ হয় নেক্সট কুৱেশ্যন নম্বৰ 16 Jalikattu festival has been celebrated in which state অৰ্থাৎ যেটো Jalikattu festival আছে সেই Jalikattu উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় দেখিছে আপোনালোকে যে এটা খাৰগৰু আছে খাৰগৰু চাৰিফালৰ পৰা মানুহসকলে ধৰিব বিচাৰিছে গতিকে খেল হয় এটা খেলৰ নিচিনাই হয় বাৰু কিন্তু গতিকে এই ফেষ্টিভেলটো ক'ত পালন কৰা হয় জালিকাট্টু ফেষ্টিভেল অপচনসমূহ হৈছে ওড়িশা ছত্তীশগড় দিল্লী আৰু তামিলনাডু গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি তামিলনাডু গতিকে জালিকাট্টু ফেষ্টিভেলটো তামিলনাডুত পালন কৰা হয় ঠিক আছে মনত ৰাখি ল'ব জালিকাট্টু ফেষ্টিভেল ক'ত পালন কৰা হয় তামিলনাডু নেক্সট কুৱেশ্যন নম্বৰ নেক্সট তামিলনাডুৰ অন্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে এটা হৈছে পংগাল ফেষ্টিভেল নেক্সট হৈছে থিয়াগাৰাজা আৰান্ধানা নেক্সট হৈছে জালিকাট্টু ইতিমধ্যে আলোচনা কৰিলো নেক্সট হৈছে পাঙ্গুনি উঠিয়াম আৰু নেক্সট হৈছে পুথাণ্ডো ঠিক আছে এই আটাইকেইটা আপোনালোকে ভালদৰে চালো বিশেষকৈ আপোনালোকে দুটা বস্তু চাব এটা হৈছে জালিকাট্টু ফেষ্টিভেল এটা হৈছে পংগাল ফেষ্টিভেল ঠিক আছে এই দুইটা ফেষ্টিভেলৰ কথা আপোনালোকক সুধিব পাৰে কেতিয়াবা সুধিব পাৰে তামিলনাডু কোনটো তামিলনাডুৰ গুৰুত্বপূৰ্ণ উৎসৱ হয় তাত আপোনালোকক অপচন দি দিব গতিকে মনত ৰাখিব এটা হৈছে জালিকাট্টু এটা হৈছে পংগাল ঠিক আছে দুইটা ফেষ্টিভেলৰ নাম আপোনালোকে মনত ৰাখি ল'ব পংগাল এণ্ড জালিকাট্টু ঠিক আছে আৰু এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰো যে যেটো পংগাল ফেষ্টিভেল আছে সেই পংগাল ফেষ্টিভেলটো হৈছে সাউথৰ অৰ্থাৎ এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় ঠিক আছে পংগাল ফেষ্টিভেলটো হৈছে এটা হাৰ্ভেষ্ট ফেষ্টিভেল তামিলনাডু মনত ৰাখি ল'ব জালিকাট্টু ফেষ্টিভেল পংগাল ফেষ্টিভেল থিয়াগাৰাজা আৰান্ধানা জালিকাট্টু নেক্সট হৈছে পাঙ্গুনি উঠিয়াম আৰু নেক্সট হৈছে পুথাণ্ডো আটাইকেইটা মনত ৰাখি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 17 Cherchera festival has been celebrated in which state অৰ্থাৎ যেটো Cherchera festival আছে সেই Cherchera festival তো কোনখন ৰাজ্যত পালন কৰা হয় ঠিক আছে গতিকে অপচনসমূহ হৈছে ওড়িশা ছত্তীশগড় দিল্লী আৰু তামিলনাডু গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ছত্তীশগড় গতিকে Cherchera কি আছে Cherchera সি আৰু এফালে ছত্তীশগড় সি মনত ৰাখি ল'ব Cherchera সি ছত্তীশগড় সি গতিকে সহজ মনত ৰাখিবলৈ Cherchera আৰু ছত্তীশগড় গতিকে Cherchera উৎসৱ ক'ত পালন কৰা হয় ছত্তীশগড়ত Cherchera উৎসৱ পালন কৰা হয় আৰু ছত্তীশগড়ত পালন কৰা অন্য দুটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এটা হৈছে বাস্তাৰ দশেৰা আৰু এটা হৈছে মাঘী পূৰ্ণিমা ঠিক আছে এই দুটা নামো মনত ৰাখি ল'ব গতিকে তিনিটা পুনৰ কৈছো এটা হৈছে Cherchera ফেষ্টিভেল নেক্সট হৈছে বাস্তাৰ দশেৰা নেক্সট হৈছে মাঘী পূৰ্ণিমা তিনিটা উৎসৱৰ নাম মনত ৰাখি ল'ব তিনিটা উৎসৱ ক'ত পালন কৰা হয় ছত্তীশগড়ত পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 18 Kambala festival has been celebrated in which state অৰ্থাৎ যেটো Kambala festival আছে সেই Kambala festivalটো কোনখন ৰাজ্যত পালন কৰা হয় ঠিক আছে অপচনসমূহ হৈছে কৰ্ণাটক তেলেংগানা কেৰেলা আৰু ৱেষ্ট বেংগল গতিকে এই শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কৰ্ণাটক অৰ্থাৎ কৰ্ণাটক ৰাজ্যত Kambala festivalটো পালন কৰা হয় গতিকে Kambala festival ক'ত পালন কৰা হয় কৰ্ণাটক ৰাজ্যত পালন কৰা হয় Kambala festival আৰু কৰ্ণাটকৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে এটা হৈছে উগাড়ি ফেষ্টিভেল ঠিক আছে উগাড়ি ফেষ্টিভেলটো এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল মনত ৰাখি ল'ব কাম্বালাটোতো গুৰুত্বপূৰ্ণ হয় লগতে অন্য এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে উগাড়ি ফেষ্টিভেল আৰু এই ক্ষেত্ৰত আপোনালোকক কৈছো যে উগাড়ি ফেষ্টিভেলটো হৈছে কৰ্ণাটকৰ নিউ ইয়েৰ ফেষ্টিভেল অৰ্থাৎ এই উগাড়ি ফেষ্টিভেলটো কৰ্ণাটকত নতুন বছৰ যেটো নতুন বছৰ সেই নতুন বছৰত এই উগাড়ি ফেষ্টিভেলটো পালন কৰা হয় ঠিক আছে আৰু অন্যান্য ফেষ্টিভেল সমূহ হৈছে এটাটো মহামস্তা কাভি সিকা নেক্সট হৈছে মাইচৰ দশাৰা আৰু নেক্সট হৈছে মকৰ সংক্ৰমণা ঠিক আছে এই আটাইকেইটা নাম মনত ৰাখি ল'ব এটা হৈছে Kambala ফেষ্টিভেল নেক্সট হৈছে উগাড়ি ফেষ্টিভেল নেক্সট হৈছে মহামস্তা কাভিশেকা নেক্সট হৈছে মাইচৰ দশাৰা আৰু নেক্সট হৈছে মকৰ সংক্ৰমণা ঠিক আছে এই আটাইকেইটা ফেষ্টিভেলৰ নাম মনত ৰাখিব বিশেষকৈ আপোনালোকে Kambalaটো মনত ৰাখিব আৰু উগাড়িটো মনত ৰাখিব ল'ব ঠিক আছে আৰু কেতিয়াবা প্ৰশ্ন সুধিব পাৰে কৰ্ণাটকৰ যেটো নতুন বছৰ সেই নতুন বছৰটো কি বুলি যেটো উৎসৱ পালন কৰা হয় সেই উৎসৱটোৰ নাম কি তেতিয়াহলে শুদ্ধ উত্তৰটো হ'ব উগাড়ি ফেষ্টিভেল ঠিক আছে গতিকে কৰ্ণাটকৰ নতুন বছৰত এই উগাড়ি ফেষ্টিভেলটো পালন কৰে কেৱল কৰ্ণাটকতে নহয় এই উগাড়ি ফেষ্টিভেলটো কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশতো পালন কৰা হয় কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশ দুইখন ৰাজ্যতে উগাড়ি ফেষ্টিভেলটো নতুন বছৰৰ দিনাখন পালন কৰা হয় লগতে এটা গুৰুত্বপূৰ্ণ কৰ্ণাটকৰ Kambala
Next question number 9. Medaram Jathara Festival has been celebrated in which state? অৰ্থাৎ যেটো Medaram Jathara Festival আছে সেই ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? অপচনসমূহ হৈছে কৰ্ণাটকা, তেলেংগানা, কেৰেলা আৰু ৱেষ্ট বেংগল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তেলেংগানা। অৰ্থাৎ যিখন তেলেংগানাৰ ৰাজ্য আছে সেই তেলেংগানাৰ ৰাজ্যত Medaram Jathara ফেষ্টিভেলটো পালন কৰা হয়। ঠিক আছে, মনত ৰাখি ল'ব, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। Medaram Jathara ফেষ্টিভেল, ঠিক আছে, ক'ত পালন কৰা হয়? তেলেংগানাত পালন কৰা হয়। আৰু তেলেংগানাৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে বনালু ফেষ্টিভেল আৰু নেক্সট হৈছে বাথুকাম্মা ফেষ্টিভেল। গতিকে এই আটাই তিনিটা ফেষ্টিভেলৰ নাম মনত ৰাখি ল'ব। এটা হৈছে মেদাৰাম জাথাৰা ফেষ্টিভেল আৰু নেক্সট হৈছে বনালু ফেষ্টিভেল, নেক্সট হৈছে বাথুকাম্মা ফেষ্টিভেল। এই তিনিটা ফেষ্টিভেল মনত ৰাখি ল'ব। মাদাৰাম জাথাৰা ফেষ্টিভেল, নেক্সট হৈছে বনালু ফেষ্টিভেল, নেক্সট হৈছে বাথুকাম্মা ফেষ্টিভেল। আৰু আটাই তিনিটা ক'ত পালন কৰা হয়? তেলেংগানাত পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 20. ওনাম ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ ওনাম যিটো ফেষ্টিভেল আছে সেই ওনাম ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? ঠিক আছে, আৰু ওনাম ফেষ্টিভেলৰ পৰা প্ৰায় প্ৰশ্ন আহে, কাৰণ ওনামটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হেৰি হয়, উৎসৱ হয়। আৰু এই উৎসৱটো ক'ত পালন কৰা হয়? অপচনসমূহ হৈছে কৰ্ণাটকা, তেলেংগানা, কেৰেলা আৰু ৱেষ্ট বেংগল। ঠিক আছে, গতিকে ওনাম ফেষ্টিভেল কোনখন ৰাজ্যত পালন কৰা হয়? ওনাম ফেষ্টিভেল পালন কৰা হয় অপচন নম্বৰ চি কেৰেলা ৰাজ্যত। ঠিক আছে, আৰু ওনাম ফেষ্টিভেলটো হৈছে এটা হাৰ্ভেষ্ট ফেষ্টিভেল। ঠিক আছে, কেৰেলাৰ হাৰ্ভেষ্ট ফেষ্টিভেলৰ নাম বুলি যদি সোধে তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব ওনাম ফেষ্টিভেল। আৰু কেৰেলাৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে ভিশু ফেষ্টিভেল আৰু এটা হৈছে পুৰম ফেষ্টিভেল। নাম কেইটা মনত ৰাখি ল'ব, এটা হৈছে ভিশু ফেষ্টিভেল, এটা হৈছে পুৰম ফেষ্টিভেল। আৰু গুৰুত্বপূৰ্ণ ফেষ্টিভেলটো হৈছে ওনাম ফেষ্টিভেল, আৰু ওনামটো হৈছে কেৰেলাৰ হাৰ্ভেষ্ট ফেষ্টিভেল। ঠিক আছে, গতিকে তিনিটা ফেষ্টিভেল পুনৰ কৈছো, ওনাম ফেষ্টিভেল, ভিশু ফেষ্টিভেল, পুৰম ফেষ্টিভেল। এই আটাই তিনিটা কেৰেলাত পালন কৰা হয়, আৰু ওনামটো হৈছে হাৰ্ভেষ্ট ফেষ্টিভেল। নেক্সট কুৱেশ্যন নম্বৰ 21. গংগা সাগৰ মেলা ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো গংগা সাগৰ মেলা ফেষ্টিভেল আছে সেই গংগা সাগৰ মেলা ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? অপচনসমূহ হৈছে কৰ্ণাটকা, তেলেংগানা, কেৰেলা আৰু ৱেষ্ট বেংগল। গতিকে গংগা সাগৰ মেলা ফেষ্টিভেল ক'ত পালন কৰা হয়? গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৱেষ্ট বেংগল। অৰ্থাৎ পশ্চিমবংগৰ ৰাজ্যত গংগা সাগৰ মেলা যিটো উৎসৱ আছে সেই উৎসৱটো পালন কৰা হয়। আৰু লগতে পশ্চিমবংগৰ অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে, এটা হৈছে নবান্না ফেষ্টিভেল আৰু এটা হৈছে নৱবৰ্ষ। ঠিক আছে, এই আটাই তিনিটা উৎসৱ ক'ত পালন কৰা হয়? ৱেষ্ট বেংগল বা পশ্চিমবংগত পালন কৰা হয়। পুনৰ কৈছো নামকেইটা, এটা হৈছে গংগা সাগৰ মেলা, নেক্সট হৈছে নবান্না ফেষ্টিভেল আৰু নেক্সট হৈছে নৱবৰ্ষ, অৰ্থাৎ নৱবৰ্ষ যিটো আৰু নৱবৰ্ষ ফেষ্টিভেল। নেক্সট কুৱেশ্যন নম্বৰ 22. ভাক্টা পৰব ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো ভাক্টা পৰব আছে সেই ভাক্টা পৰব যিটো উৎসৱ সেই উৎসৱটো ক'ত পালন কৰা হয়? অপচনসমূহ হৈছে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান আৰু হাৰিয়ানা। ঠিক আছে, গতিকে ভাক্টা পৰব ফেষ্টিভেল, গতিকে এইটো ভাক্টা পৰব ক'ত পালন কৰা হয়? গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ঝাৰখণ্ড। গতিকে যিখন ঝাৰখণ্ড ৰাজ্য আছে সেই ঝাৰখণ্ড ৰাজ্যত ভাক্টা পৰব ফেষ্টিভেলটো পালন কৰা হয়। ঠিক আছে, মনত ৰাখি ল'ব, ঝাৰখণ্ডত ভাক্টা পৰব উৎসৱ পালন কৰা হয়। আৰু ঝাৰখণ্ডৰ অন্য এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে কৰম ফেষ্টিভেল। গতিকে ঝাৰখণ্ডৰ দুটা ফেষ্টিভেলৰ নাম মনত ৰাখিব, এটা হৈছে ভাক্টা পৰব, নেক্সটটো হৈছে কৰম ফেষ্টিভেল। গতিকে দুইটা নাম মনত ৰাখি ল'ব, ভাক্টা পৰব আৰু কৰম ফেষ্টিভেল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 23. নিমাৰ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো নিমাৰ ফেষ্টিভেল আছে, নিমাৰ উৎসৱ, সেই নিমাৰ উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয়? অপচনসমূহ হৈছে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান আৰু হাৰিয়ানা। ঠিক আছে, গতিকে এই যিটো নিমাৰ ফেষ্টিভেল আছে সেই নিমাৰ ফেষ্টিভেলটো ক'ত পালন কৰা হয়? গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মধ্যপ্ৰদেশ। গতিকে মধ্যপ্ৰদেশ ৰাজ্যত নিমাৰ ফেষ্টিভেলটো পালন কৰা হয়। ঠিক আছে, মনত ৰাখি ল'ব, নিমাৰ ফেষ্টিভেল ক'ত পালন কৰা হয়? মধ্যপ্ৰদেশত পালন কৰা হয়। আৰু মধ্যপ্ৰদেশৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে, এটা হৈছে লকৰাং ফেষ্টিভেল আৰু নেক্সটটো হৈছে খাজুৰাহো ডেন্স ফেষ্টিভেল। ঠিক আছে, মধ্যপ্ৰদেশৰ তিনিটা ফেষ্টিভেলৰ নাম মনত ৰাখিব আপোনালোকে, এটা হৈছে নিমাৰ ফেষ্টিভেল, নেক্সট হৈছে লকৰাং ফেষ্টিভেল আৰু নেক্সট হৈছে খাজুৰাহো ডেন্স ফেষ্টিভেল। ঠিক আছে, এই তিনিটা নাম ভালদৰে মনত ৰাখি ল'ব, নিমাৰ, লকৰাং আৰু খাজুৰাহো ডেন্স ফেষ্টিভেল মধ্যপ্ৰদেশৰ। নেক্সট কুৱেশ্যন নম্বৰ 24. গাংগোৰ ফেষ্টিভেল হেজ বিন চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ যিটো গাংগোৰ ফেষ্টিভেল আছে সেই গাংগোৰ ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয়? অপচনসমূহ হৈছে মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান আৰু হাৰিয়ানা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ৰাজস্থান। গতিকে ৰাজস্থান যিখন ৰাজ্য আছে সেই ৰাজস্থান ৰাজ্যত গাংগোৰ উৎসৱটো পালন কৰা হয়।
আৰু ৰাজস্থানৰ অন্যান্য দুটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এটা হৈছে তীজ আমি সকলোৱে জানো তীজটো ক'ত পালন কৰা হয় ৰাজস্থানত পালন কৰা হয় আৰু নেক্সটটো হৈছে পুষ্কৰ ফেষ্টিভেল গতিকে তিনিটা ফেষ্টিভেল আছে ৰাজস্থানৰ এটা হৈছে গংগৌৰ ফেষ্টিভেল নেক্সটটো হৈছে তীজ আৰু তৃতীয়টো হৈছে পুষ্কৰ ফেষ্টিভেল Next question number 25. Gugga Naumi festival has been celebrated in which state? অৰ্থাৎ যেটো Gugga Naumi festival আছে সেই Gugga Naumi festival টো কোনখন ৰাজ্যত পালন কৰা হয় অপচনসমূহ হৈছে মধ্যপ্ৰদেশ ঝাৰখণ্ড ৰাজস্থান আৰু হাৰিয়ানা গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হাৰিয়ানা গতিকে হাৰিয়ানা যিখন ৰাজ্য আছে সেই হাৰিয়ানা ৰাজ্যত Gugga Naumi যিটো ফেষ্টিভেল আছে সেই ফেষ্টিভেলটো পালন কৰা হয় ঠিক আছে গতিকে হাৰিয়ানাৰ অন্যান্য দুটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে এটা হৈছে সুৰাজকুণ্ড মেলা আৰু নেক্সট হৈছে বেচাকি ঠিক আছে গতিকে হাৰিয়ানা তিনটা ফেষ্টিভেলৰ নাম মনত ৰাখিব এটা হৈছে গুগ্গা নমি ফেষ্টিভেল নেক্সট হৈছে সুৰজকান মেলা আৰু নেক্সট হৈছে বেসাহি ঠিক আছে তিনিটা নাম মনত ৰাখি লব নেক্সট কোৱেশ্চন নম্বৰ 26 ব্ৰহ্মোৎসৱম ফেষ্টিভেল হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট অৰ্থাৎ যেটো ব্ৰহ্মোৎসৱম ফেষ্টিভেল আছে সেই ফেষ্টিভেলটো কোনখন ৰাজ্যত পালন কৰা হয় অপচনসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ বিহাৰ হিমাচল প্ৰদেশ আৰু পাঞ্জাব ঠিক আছে যেটো ব্ৰহ্মোৎসৱম ফেষ্টিভেল আৰু এটো ক'ত পালন কৰা হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অন্ধ্ৰ প্ৰদেশ গতিকে অন্ধ্ৰ প্ৰদেশত পালন কৰা হয় ব্ৰহ্মোৎসৱম ফেষ্টিভেল ঠিক আছে মনত ৰাখি লব অন্ধ্ৰ প্ৰদেশৰ এটো এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেল হয় ব্ৰহ্মোৎসৱম ফেষ্টিভেল ঠিক আছে আৰু অন্ধ্ৰ প্ৰদেশৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ ফেষ্টিভেল হৈছে এটা হৈছে ভীষ্মা একাদশী নেক্সট হৈছে ডেক্কান ফেষ্টিভেল নেক্সট হৈছে ত্যাগৰাজা ফেষ্টিভেল ঠিক আছে গতিকে এই আটাইকেইটা ফেষ্টিভেলৰ নাম আপোনালোকে মনত ৰাখি ল'ব গতিকে অন্ধ্ৰ প্ৰদেশৰ চাৰিটা গুৰুত্বপূৰ্ণ ফেষ্টিভেলৰ নাম আপোনালোকে মনত ৰাখি ল'ব লাগিব এটা হৈছে ব্ৰহ্মোৎসৱম ফেষ্টিভেল নেক্সটটো হৈছে ভীষ্মা একাদশী নেক্সটটো হৈছে ডেক্কান ফেষ্টিভেল নেক্সট একেবাৰে শেষৰটো হৈছে ত্যাগৰাজা ফেষ্টিভেল ঠিক আছে গোটেই চাৰিটা নাম মনত ৰাখি ল'ব নেক্সট কোৱেশ্চন নম্বৰ 27 ছট পূজা হেজ বিন সেলিব্ৰেটেড ইন হুইচ ষ্টেট অৰ্থাৎ যেটো ছট পূজা আছে ছট পূজাটো ক'ত পালন কৰা হয় কোনখন ৰাজ্যত পালন কৰা হয় অপচনসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ বিহাৰ হিমাচল প্ৰদেশ আৰু পাঞ্জাব গতিকে ছট পূজাটো ক'ত পালন কৰা হয় ইয়াৰ উত্তৰ আমি সকলোৱে জানো ছট পূজা পালন কৰা হয় অপচন নম্বৰ বি বিহাৰ গতিকে বিহাৰত পালন কৰা হয় ছট পূজা Next question number 28 Gochi festival has been celebrated in which state অৰ্থাৎ যেটো Gochi festival আছে সেই Gochi উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় অপচনসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ বিহাৰ হিমাচল প্ৰদেশ আৰু পাঞ্জাব গতিকে Gochi festival ক'ত পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হিমাচল প্ৰদেশ গতিকে হিমাচল প্ৰদেশত পালন কৰা হয় Gochi উৎসৱ ঠিক আছে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো প্ৰায় আহে যে Gochi উৎসৱ ক'ত পালন কৰা হয় Gochi উৎসৱটো হিমাচল প্ৰদেশত পালন কৰা হয় ঠিক আছে আৰু হিমাচল প্ৰদেশৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এটা হৈছে ৰাখা ডুমনি ফেষ্টিভেল আৰু নেক্সট হৈছে মহাশিৱৰাত্ৰি ঠিক আছে গতিকে হিমাচল প্ৰদেশৰ তিনটা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এটা হৈছে Gochi উৎসৱ নেক্সটটো হৈছে ৰাখা ডুমনি উৎসৱ আৰু নেক্সটটো হৈছে মহাশিৱৰাত্ৰি উৎসৱ এই তিনিটা নাম মনত ৰাখিব এটা হৈছে Gochi নেক্সটটো হৈছে ৰাখা ডুমনি আৰু নেক্সটটো হৈছে মহাশিৱৰাত্ৰি Next question number 29 Lohri has been celebrated in which state অৰ্থাৎ যেটো Lohri festival আছে Lohri festival হেতু কোনখন ৰাজ্যত পালন কৰা হয় অপচনসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ বিহাৰ হিমাচল প্ৰদেশ আৰু পাঞ্জাব গতিকে এই উত্তৰটো আমি সকলোৱে জানো Lohri ক'ত পালন কৰা হয় গতিকে Lohri আমি সকলোৱে জানো Lohri পালন কৰা হয় অপচন নম্বৰ ডি পাঞ্জাব গতিকে পাঞ্জাব ৰাজ্যত Lohri পালন কৰা হয় ঠিক আছে আৰু পাঞ্জাবৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এটা হৈছে বেসাখী বেসাখীটো আমি সকলোৱে জানো পাঞ্জাব নেক্সট হৈছে বান্দিচৰ দিৱস আৰু নেক্সট হৈছে গুৰু পৰব বেসাখীটো কেৱল পাঞ্জাবতে নহয় বহুত ৰাজ্যত পালন কৰা হয় যেটো আমাৰ বহাগ বিহুটো তাত কি বুলি কোৱা হয় বেসাখী বুলি কোৱা হয় ঠিক আছে আৰু এইটো বেলেগ বেলেগ ৰাজ্যত বিভিন্ন ধৰণৰ নামেৰে জনা যায় গতিকে পাঞ্জাবৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ বুলি যদি কওঁ এটা হৈছে Lohri নেক্সট হৈছে গুৰু পৰব আৰু নেক্সট হৈছে বান্দিচৰ দিৱস আৰু বান্দিচৰ দিৱসটো প্ৰায় প্ৰশ্ন আহে ঠিক আছে বান্দিচৰ দিৱসটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায় প্ৰশ্ন আহে যে বান্দিচৰ দিৱস ক'ত পালন কৰা হয় গতিকে বান্দিচৰ দিৱস পালন কৰা হয় অপচন নম্বৰ ডি পাঞ্জাবত পালন কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 30 Sravana festival has been celebrated in which state অৰ্থাৎ যেটো আমাৰ Sravana festival আছে সেই Sravana festivalটো কোনখন ৰাজ্যত পালন কৰা হয় Sravana উৎসৱ ঠিক আছে অপচনসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশ আটাইকেইটা অপচন আপোনালোকে প্ৰদেশ দেখিব পাইছে গতিকে এই Sravana উৎসৱ ক'ত পালন কৰা হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি উত্তৰ প্ৰদেশ গতিকে উত্তৰ প্ৰদেশত পালন কৰা হয় Sravana উৎসৱ মনত ৰাখি ল'ব উত্তৰ প্ৰদেশৰ এটা গুৰুত্বপূৰ্ণ
উত্তৰ প্ৰদেশৰ গুৰুত্বপূৰ্ণ উৎসৱ হৈছে শ্ৰভানা উৎসৱ ঠিক আছে আৰু উত্তৰ প্ৰদেশৰ অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এটা হৈছে নৱৰাত্ৰি নেক্সট হৈছে ৰাম নৱমী নেক্সট হৈছে ব্ৰহ্মোৎসৱ নেক্সট হৈছে কংসকা মেলা নেক্সট হৈছে ৰামলীলা নেক্সট হৈছে গংগা মহোৎসৱ আটাইকেইটা নাম আপোনালোকে মনত ৰাখি ল'ব ঠিক আছে উত্তৰ প্ৰদেশৰ আটাইকেইটা ফেষ্টিভেলৰ নাম আপোনালোকে একবাৰ চাই ল'ব এটা হৈছে শ্ৰভানা ফেষ্টিভেল নেক্সট হৈছে নৱৰাত্ৰি নেক্সট হৈছে ৰাম নৱমী নেক্সট হৈছে ব্ৰহ্মোৎসৱ নেক্সট হৈছে কংসকা মেলা নেক্সট হৈছে ৰামলীলা আৰু নেক্সট হৈছে গংগা মহোৎসৱ ঠিক আছে এই আটাইকেইটা নাম আপোনালোকে মনত ৰাখি ল'ব আৰু এইটো আমাৰ শেষৰটো ভিডিঅ' আছে নেক্সট আমি আপোনালোকৰ কাৰণে এটা কুৱেশ্যন দিম সেই কুৱেশ্যনটোৰ আনসাৰ আপোনালোকে কমেন্ট বক্সত জনাব ঠিক আছে Onam festival has been celebrated in which state? অৰ্থাৎ যেটো ওনাম উৎসৱ আছে সেই ওনাম উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় গতিকে ইয়াৰ অপচনসমূহ হৈছে আসাম কেৰালা মহাৰাষ্ট্ৰ আৰু ওড়িশা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত জনাব আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ আৰু আমাৰ ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ